নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল এছপি প্ৰডাকশ্যন। তো আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, বৰষুণ বতৰ ক'তো যাব পৰা নাছিলোঁ। তো আজি এটা জেগালৈ যাই আছোঁ। তো ভিডিঅ' এটা দিম বুলি ভাবিলোঁ। তো ভিডিঅ'টো সকলোৱে চাই থাকক, মানে ক'ত যাম কি কৰিম সকলোখিনি ভিডিঅ'টোত দেখা হ'ব। তো মোৰ লগত আৰু এজন যাব, তো তাৰ ঘৰলৈ যাম, সিয়াক লৈ কিনে আমি গুচি যাম। গতিকে আপোনালোকে সকলোৱে চাই থাকক। আৰু এই চেনেলটোত যদি আপোনাৰ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টাটো ক্লিক কৰি দিব। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই যাবলৈ ওলালোঁ, মই যাবলৈ ওলালোঁ। চিংকুহঁতে ঘৰ আহি পালোঁ। ইয়া চিংকুহঁত ৰাস্তাত মই ৰখি আছোঁ, মানে সি আহি পালে লৈ আহি আছে। ইয়াৰ বহুত টাইম লাগে, ইয়া আহি আছে, মই মানে ৰখি আছোঁ। তো ৰখিলোঁ 5 মিনিট মানে, আহিয়ে পোৱা নাই। তো আহি আছে, আহিলে আমি যাম। চিংকু ওলাই আহিছে এতিয়া ই ওলাই আহিছে, এতিয়া যাম। বহুত টাইমৰ মূৰত ৰৈ মানে আমনি লগা হৈছে। চাওক এতিয়া মই গৈ আছোঁ, মানে মই প্ৰথম গৈ আছোঁ গোবৰধনাত মানে মোৰ এটা বিশেষ কাম আছে। তো এটা কাম মানে কি, তাতে এটা মাইক্ৰ' কম্পিউটাৰ চেণ্টাৰ আছে। তো চেণ্টাৰটোত গৈ আছোঁ। মই তাৰ পৰা যাম আৰু কি বোলে বৰপেটা ৰোড, মানে আজি মই কমপ্লিট কৰিম। মুঠতে মই আপ ডাউন টু 70-80 কিলোমিটাৰ আজি কমপ্লিট কৰিম, মানে মই ভ্লগটোত। তো 70-80 কিলোমিটাৰ কমপ্লিট কৰি আপোনালোকক ভ্লগটো দেখাই আছোঁ। তো প্ৰথম যাই আছোঁ গোবৰধনাৰ পৰা মই যাম বৰপেটা ৰোড কিন্তু সৰুপেটা ভবানীপুৰ। তো সকলোখিনি ভিডিঅ'টো চাই থাকক। আৰু এটা বস্তু যে মই মানে এনেকুৱা ভ্লগ দিয়া নাই আগতে। তো আপোনালোকক এইটো ভ্লগ কমেণ্টত জনাই দিব কেনেকুৱা লাগে। যদি ভাল লাগিছে মই আকৌ বনাম, নতুন জেগাৰ সৈতে নতুন ভিডিঅ' দেখাবলৈ পাব। আৰু মই ইয়াৰে আগত এটা ভিডিঅ' দিছিলোঁ, মানে জিন্তি বা নাগাৰা নামৰ। তো সেই ভিডিঅ'টোত মই ভালেখিনি মানে মৰম পাইছোঁ আপোনালোকৰ, যাতে সেই ভিডিঅ'টোৰ দৰে এই ভিডিঅ'টোতো আপোনালোকে মৰম দিয়ে আৰু সেনেকৈ মৰম দি যায়। তো মানে মৰম দি গ'লে মানে ভিডিঅ' কৰি যোৱাত মানে মোৰ উৎসাহ লাগে। তো ভিডিঅ'টো চাই থাকক। মই এতিয়া গৈ আছোঁ গোবৰধনা পাম আৰু অলপ পিছে, মানে মোৰ ঘৰৰ পৰা আমাৰ 8-9 কিলোমিটাৰ হয়। তাৰপিছত মই দেখাই আছোঁ, ইয়া পাই গ'লোঁ মানে গোবৰধনা মেইন চুকৰ পৰা আগাত চাইডে যাব লাগিব। তো মানে আগাত যাব লাগিব আমাৰ ইফালৰ পৰা। তো আগাত চাইডে গৈ কিনে কি বোলে মাইক্ৰ' কম্পিউটাৰ চেণ্টাৰটো, তো তাত যাই কিনে আপোনালোকক দেখাই আছোঁ। এয়াই হৈছে মাইক্ৰ' কম্পিউটাৰ চেণ্টাৰ তো তাত যাবলৈ অলপ কাম আছে। তো কামখিনি কৰিলোঁ। এয়া হৈছে মাইক্ৰ' কম্পিউটাৰ চেণ্টাৰ ইনষ্টিটিউট গোবৰধনা। তো আপোনালোকে ইয়াত যদি ওচৰ পাজৰৰ কোনোবা আছে তো এডমিশ্যন ল'ব পাৰে। এয়া চাওক, ইয়াত প্ৰশিক্ষণ দিয়া হয় মানে, আৰু আছে কম্পিউটাৰ বহুতো আছে। তো এইটো থিয়ৰী ৰুম হয়। তো চাওক, ভিডিঅ'টো শেষলৈ চাই থাকক। তো মই ইয়াৰ অলপ কাম আছে, কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো গাইছ, মই মানে মাইক্ৰ' কম্পিউটাৰ ইনষ্টিটিউটৰ কামখিনি কৰি এতিয়া ৰোডৰ পিনে গৈ আছোঁ। তো ৰোডৰ পিনে জৰিয়তে এতিয়া নৈৰ পাৰে যাম। তো আপোনালোকক নৈটো দেখাই আছোঁ। তো যাম, যাই কিনে আৰু ৰাস্তাত কিবা খাই ল'ব লাগিব। অলপ ভোক লাগছে, মানে বহুত টাইম খোৱা নিটো আকৌ। তো কিবা খাই কিনে ৰোডৰ পিনে যাই আছোঁ, ৰাস্তাত দোকান পালে খাই দিম। তো এতিয়া পাই গ'লোঁ আমি নদী। এয়া চাওক কিমান সুন্দৰ পৰিৱেশ, বিকি নৈৰ জলবায়ু। চাওক, ভাল লাগে কিবা এটা এইপিনে ফুৰিবলৈ আহিলে, মানে মই আহিয়ে থাকোঁ সদায়। তো এয়া চাওক, মোৰ লগত আছে। এয়া আহি পালোঁ, এখন দোকান আছিল, কাষত দোকানত অলপ চাহ খাই ল'লোঁ, চাহ আৰু চপ। তো খাই লৈ কিনে এতিয়া যাম বৰপেটা ৰোড। তো বলক। আৰু গাইজ, এতিয়া মই চলাই আছোঁ Honda SP চাইন, মানে ফাৰ্ষ্ট টাইম চলাইছোঁ আজি এইখন বাইক। তো নতুন হয়, মানে যিটো আনচাৰৰ হয়। তো আজি এইখন লৈ মই এতিয়া যাই আছোঁ। তো ভাল লাগছে কিবা এটা, মানে গাড়ীখন চলাই মানে মজা। মোৰ বাইকখনতকৈ মানে কমফৰ্টেবল হেন লাগে, অলপ হেভি নেক্সটটো লাগে যদিও 125 মানে বহুত মজা হয় গাড়ীখন, মানে চলাই বহুখিনি ভাল লাগে আৰু মানে Honda SP চাইন। তো ইয়া চাই থাকক আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। ইয়া আহি পালোঁ বৰপেটা ৰোড। চাওক, ইয়া যাই আছোঁ এতিয়া, ৰেল গেট পালোঁ। তো
এতিয়া কি আহি পেলাই নাজানো। তো তেওঁলোক আহি আছে মানে মই আগে আহিলোঁ, তেওঁলোকে ৰাস্তা চিনি নাপায়। তো তেওঁলোকক অলপ টাইম ৰৈ দিলোঁ, তেওঁলোকে আহিলে আৰু একেলগে যাম। তো তেওঁলোক আহি আছে, আহি পোৱাই নাই এতিয়ালৈ। মই বহুত ফাষ্ট আহিলোঁ। তো চাই দেখকচোন। মই ৰাস্তা ভুল হ'বলৈ ৰৈছোঁ এতে। আহি পালে মই এতিয়া যাম মানে ৰাস্তা চাই নাপায়। তো এতিয়া গৈ আছোঁ সৰুপেটা। তো সৰুপেটা পাম আৰু অলপমান গ'লে। তো দূৰ আছে অলপ, বহুত দূৰ হয়তো। সৰুপেটাত যাম, সৰুপেটাৰ পৰা ভবানীপুৰ যাম। ভবানীপুৰত কাম আছে, অলপ কামটো কৰি কিনে আৰু ৰিটাৰ্ণ হৈ কিনে ঘৰ যাম। ঘৰত যাই আৰু কাম আছে অলপ, ঘৰৰ পৰা আৰু ওলাই যাম। তো চাওঁ কিমান দূৰ পাৰোঁ। আন্ধাৰে হয় নেকি। তো মানে কিবা এটা ভাল লাগে আৰু এনেকুৱাকৈ ভিডিঅ' কৰি মানে আপোনালোকক দেখাব পাৰিলে। তো এয়া চাই থাকক, মই কৈ আছোঁ। তো ভিডিঅ'টো শেষ কৰি চাই থাকক আৰু স্কিপ নকৰিব। স্কিপ কৰা আৰু আপোনালোকে এই চেনেলত যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঘণ্টা বজাটো ক্লিক কৰি দিব। আপোনালোকৰ অলপ মৰমে মোক উৎসাহ যোগায়। তো সেই মৰম যাতে দি যায়, মই সেয়ে কৰিলোঁ। তো বোলক তো মই বৰ্তমান আহি পালোঁ সৰুপেটা। তো তেওঁলোক আহি পোৱা নাই এতিয়ালৈ, মানে তেওঁলোকে বহুত পিছত আছে। মই ফাৰ্ষ্ট আহিলোঁ, ফাৰ্ষ্ট আহি কিনে সৰুপেটাত মই ৰৈ আছোঁ। তো তেওঁলোক কৈছে আহি আছোঁ বুলি, এতিয়ালৈ আহি পোৱা নাই। মানে মোক কৈছে অলপ 10 মিনিট সময় ৰখাই দিয়ে, যাই আছোঁ। মানে বহুত লাহে লাহে আহিছে। মানে যিটো গাড়ী চলাই তো সি অলপ মানে নতুন হয় ড্ৰাইভাৰ, সেইকাৰণে মানে বহুত শ্ল' আহি আছে। তো মই ফাৰ্ষ্ট আহি গ'লোঁ। তো 10 মিনিট পিছত তেওঁলোকে আহি পাব। তো অলপ টাইম ৰৈ দিছোঁ তেওঁলোকক। তো তেওঁলোকে আহিলে আৰু একেলগে এতিয়া ডাইৰেক্ট আহি পালোঁ ভবানীপুৰ। তো ভবানীপুৰত অলপমান কাম আছে, তো কামখিনি কৰি তো বেছি পলম নকৰোঁ। তো আৰু এতিয়া ঘৰলৈ যাম। ঘৰৰ পৰা আৰু আহিব লগা কাম আছে মোৰ সংগ্ৰহ পিনে। তো কামখিনি কৰি ল'ম। আৰু মানে বৰপেটাৰ পৰা আহোঁতে এটা মানে অলপ ৰাস্তাটো বেয়া আছিল। তো বেয়াৰ বাবে ইয়ালৈ পানী আছে, মানে বহুত মানে গাড়ীখন ডুবিছে। চব কিমান পেক চিটকিছে গাড়ীখনত, মানে বহুখিনি পেক চিটকিছে আৰু বহুত পানী মানে সেই হৈছিল। মানে বহুত ডাঙৰ গাঁত এটাত মানে পাহাৰ গাড়ীখন সেই হৈ গৈছিল, মানে বহুতখিনি লাগিছে। তো এতিয়া কাম চাম হৈ গ'ল। তো বহুখিনি আন্ধাৰ হৈ গ'ল, 7টা বাজিলে। তো এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। তো ঘৰত যাই আৰু আহিব লগা কাম আছে, মানে বহুতে কাম আছে। তো এতিয়া মানে কি 7টা বাজিলে ইয়াতে। তো ইয়াৰ পৰা যাবলৈ ওলালোঁ আমি। এতিয়া ডাইৰেক্ট প্ৰথম সেই যাম, বৰ্ডাৰীক লৈ যাম, মানে যিটো কৈছিলোঁ থৈ কিনে তাৰপিছত আমি আমাৰ ঘৰলৈ যাই আৰু মই আৰু অকলে আহিম। তো ভিডিঅ'টো চাই থাকক। এতিয়া আৰু ভিডিঅ' কৰা মানে নহ'ব। গাইজ, ভিডিঅ'টো কেনে পালে? যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মানে কি ভিডিঅ'টো নিশাৰ আন্ধাৰ হৈ গ'ল, সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভবানীপুৰৰ পৰা আন্ধাৰ হৈ যোৱাৰ বাবে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। আহি কিনে মোৰ লগৰজনক শব্দবিধা গ'লোঁ, শব্দবিধাৰ পৰা গা চা ফ্ৰেছ থৈ কিনে এতিয়া মানে ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট বক্সত। যদি ভাল পালে এনেকুৱা ভিডিঅ' আৰু বনাবলৈ চেষ্টা কৰিম, নতুন নতুন জেগাৰ সৈতে নতুন নতুন ব্লগ দেখাবলৈ চেষ্টা কৰিম। তো এইটো মোৰ ফাৰ্ষ্টে হয়, এনেকৈ মই ব্লগ কৰা নাছিলোঁ। কি বুলি কয়, মানে নতুন নতুন জেগাৰ সৈতে তো দেখালোঁ মোৰ কি আজি কাম আছিল। সেইখিনি ব্লগৰ দ্বাৰা মই আজি দেখালোঁ। যদি ভাল পাইছে কমেণ্ট কৰি জনাই দিব। আৰু নতুন নতুন জেগাৰ সৈতে নতুন নতুন ব্লগ আপোনালোকক সুন্দৰ ভিডিঅ' দি যাম। তো ভিডিঅ'টো শেষ নকৰিব, চাই থাকক শেষলৈ। তো এতিয়ালৈ বাই বাই।